বন্ধু বান্ধৱীসকল, মই শেৱালিছ কিটচেনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই কোনো ৰেচিপি ভিডিঅ' অনা নাই স্পেচিয়েলি। একচুৱেলি ৰেচিপি ভিডিঅ' বহুত দিন বনোৱাই নাই, লাইভ ষ্ট্ৰীম কৰি আছোঁ যে অলপ। গতিকে আজি যিহেতু ছানডে, মই অকণমান ফুৰিব যাম বুলি ভাবিছোঁ মোৰ বাল্যকালৰ বান্ধৱী দীপ্তিৰ ঘৰলৈ। আমি গোটেইকেইটাই যাম, মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা দুটা। ৰ'ব, মই মোৰ হাজবেণ্ডক চিনাকি কৰি দি আছোঁ আপোনালোকক। এয়াই হ'ল মোৰ হাজবেণ্ড বিপুল বৰ্মন, আৰু এওঁৰ অনুপ্ৰেৰণা নহ'লে মই হয়তো আপোনালোকৰ আগত চিনাকিয়ে হ'ব নোৱাৰিলোঁ হয়। লোৱা মোৰ দৰ্শকসকলক কৰা, দৰ্শকসকলক এবাৰ কোৱা। মই বিপুল বৰ্মন, আমাৰ এটা ইউটিউব চেনেল আছে শেৱালি কিটচেন। আপোনালোকে অলপ সহায় সহযোগ কৰিব, ধন্যবাদ। এয়া আমাৰ যাত্ৰা আৰম্ভ হ'ল। মোৰ হাজবেণ্ড আগৰ চিটত বহিছে, মই আৰু ল'ৰাটো পিছফালে বহিছোঁ। আমি এতিয়া গৈ আছোঁ, আমাৰ লগত আপোনালোকে আহি থাকক। এয়া আমি নামিব লগা হ'ল, CNG শেষ হৈছে গাড়ীত, তো CNG ভৰাব আহিলোঁ। এয়া CNG ভৰাই আছোঁ, আমি গাড়ীৰ পৰা নামি লৈছোঁ অকণমান। এয়া ঈশ্বৰ দা আমাক নিব ৰখি আছে তলত। এয়া মোৰ বান্ধৱী, এয়া হাজবেণ্ড হয়, ঈশ্বৰ দা হয়। এতিয়া আমি যাম আৰু এখেতৰ ঘৰত, তলত ৰখি আছে আহি পেলাই। বলক বলক ঈশ্বৰ দা। এয়া মই আহি পালোঁ দেই, দীপ্তিহঁতৰ ঘৰ আহি পালোঁ। দৰ্শকসকল, বন্ধু বান্ধৱীসকল, এয়া দীপ্তি চাহ বনাই আছে। কি বনাইছা? চাহ। আচ্ছা, বৰ ধুনীয়া চাহ বনাই দেই আমাৰ দীপ্তিয়ে, একদম গাখীৰ চাহ পুৰা। এইটো কেৰাহীত কি বনাই আছা? পিঁয়াজ ভাজি আছে দেই। চিকেন বনাব ইয়াতে, পুৰা লেকচাৰ দি আছে দীপ্তিৰ হাজবেণ্ড। মোৰ হাজবেণ্ড লেকচাৰ দি আছে একদম। মাছ ক'ত? মাছো বনাইছা আজি? খাম আৰু ডকচি দীপ্তিৰ ঘৰত খাব লাগিব আৰু বাপৰে বাপ। আৰু এটা নতুন বস্তু আৰু বনাইছা কিবা? বাপৰে, কল পচলা। অ' মাই গড, বাপৰে বাপ। কল পচলা বনাইছোঁ, কল পচলাৰ খাৰ। প্ৰথম ফাৰ্ষ্ট টাইম মানে ডেইলি, আৰু চিকেন, এয়া চিকেন ধুই মেলি থৈ দিছে আৰু বনাই আছে আৰু আজি দীপ্তি মোৰ খুব ভাল ৰান্ধে দেই দীপ্তি। দেখাই যাম আপোনালোকক, আপোনালোকেও চাই যাব মোৰ লগত। চালাড আৰু এয়া ঈশ্বৰ দাই হেল্প কৰি আছে। ঠিক আছে বাৰু, চাই থাকিব। চাহ খাব লৈছোঁ দেই আমি গোটেইকেইটাই, চাৰিও চাহ। ঈশ্বৰ দাই চাহটো লওক, আপুনি চাহ খাই লওক, একেলগে বহি খাম আৰু। মজা দেই, একদম চাহৰ কালাৰ দিছে, একদম মুংফালি যে কৈছোঁ নিজৰ। এই দীপ্তি বনোৱা মুংফালি ঘৰত বঢ়িয়া হৈছে। ঘৰত বনোৱা না, বনোৱা মানে ভাল। ল'বা না অলপমান মুংফালি? দিয়া অলপমান লৈ যাম, অলপ ঘি দিয়া। চাহ খাওঁ দেই আমি।
আপোনালোকে চাই থাকিব আমাৰ লগত। এয়া আমাৰ দীপ্তিয়ে ধনিয়া চাটনি বনাই আছে দেই। একদম দীপ্তিৰ হাতখনত কিবা পৰিছে নেকি অকণমান? অঁ, অকণমান জ্বলাৰ দাগটো আছে। খুব ধুনীয়া হয় টেষ্টিটো, টেষ্টি হয় এই ধনিয়া চাটনিটো। অঁ, বাদাম আৰু দৈ দিবা ন এইখিনি? দৈ বাদাম অঁ নহৰু এইটো অঁ বিলাহী পুৰি পেলাই দিছোঁ। অ'কে গোটেইখিনি অ'কে। একেলগে মিক্স কৰি নিমখটো পিছত দিম। মই জলকীয়া আৰু নহৰু অকণমান বেছিকৈ দিওঁ অ'কে অ'কে, আৰু কেতিয়াবা মুমফুলিও দিওঁ। আজি অলপ 4টা বাদামেই দিলোঁ আৰু ঠিক আছে বাৰু। আগে পিছিলোঁ আৰু নিবু দিওঁ। আজি সেই দিছোঁ টেঙাৰ পুঠি, অ'কে। আমাৰ নলবাৰী টেঙাৰ পুঠি দিছোঁ। অঁ অঁ, থেকেৰা টেঙা বুলি কয়, থেকেৰা টেঙা। ঠিক আছে, তুমি পিচি লোৱা বাৰু। বাপৰে বাপ, এতিয়া ক'ব ৰ'ব কি কি বনাইছে। এয়া মাছ ভাজি আৰু এইটো ধনিয়া চাটনি, এইটো ডিমৰ আমলেট, কণীৰ আমলেট আৰু এইটো বেঙেনা ভাজা, এইটো হ'ল স্প্ৰাউট আৰু তিয়ঁহ আৰু ফ্লেক্স চিডৰ এইটো চালাড হয়, এইটো মাছ জিকা আৰু আলু জিকা দি মাছ, এইটো খাৰ পচলা অসমৰ একদম পিয়'ৰ বাপৰে বাপ, পচলা বনাইছে অসমীয়া দেই। খাৰ। দীপ্তিয়ে যে ক'ৰ পৰা বিচাৰি আনিছে পচলা। আৰু মাছৰ মূৰা যিটো মাথা সেইটোৰে বনাইছোঁ। আৰু এইটো মজা চিকেন, একদম মজা দেই আজি। বনোৱা নাই, মোৰ খাম আৰু আজি, আৰু আপোনালোকে মুখত পানী উলিয়াই থাকক। আৰে কি হৈ আছে এইবিলাক? এইটো পুতু নে কি? অ' আমাৰ পুতু মাইনা। চা মুখখন চা। চাওঁ। অ' এইটো আমাৰ দীপ্তিৰ ছোৱালী দেই। আৰে থিয় হৈ গ'ল। এইটো আমাৰ তনিষা দেই, আমি মৰমতে পুতু বুলি মাতোঁ। হা, হাই পুতু, লাজটো মৰিল অকণমান পুতুৰ। আৰু এতিয়া আমাৰ চুনু, দীপ্তিৰ ডাঙৰ ছোৱালী। অঁ চুনু কৈ দিয়া, তোমাৰ নামটো কৈ দিয়া। অমানিশা দেই, এইটো আমাৰ অমানিশা বেটা। কৈ দিয়া, শেৱালি আণ্টি কোন হয় কৈ দিয়া। আপ বলো, শেৱালি আণ্টি কোন হয়? অঁ কৈ দিয়া শেৱালি আণ্টিৰ। অঁ শেৱালি আণ্টিৰ ভিডিঅ' চাব কৈ দিয়া তুমি চবকে। and subscribe her channel.
খুব এনজয় কৰিলোঁ আপোনালোককো দেখুৱালোঁ কেনেকুৱা লাগিলে জনাব আৰু মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেল যদি আজি প্ৰথমবাৰৰ কাৰণে আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ ফৰ ৱাটছিং